এই ৰ আমাৰ তামান্না হাই বাই আমি এতিয়া কি কৰিম ওচৰা এতিয়া আমি জলকীয়া পুলি ৰুবৰ কাৰণে খৰি কাটি আছে আমি ক'ত আছোঁ কৈ দে বকুল টি ষ্টেট 4 নম্বৰ লাইন আছোঁ আমি মামা ঘৰত আমি এতিয়া কি বনাম খৰি কাটিব সেই কাটি মেলি জেউৰা দিব জলকীয়া পুলি কাৰণে বাঁহ কাটি ল'লোঁ মোটামুটি অলপ কাম আছে আৰু এতিয়া আমি ৰছীটো লৈ আহিবি ৰছীটো লৈ বান্ধি কিনে সৰু জলকীয়া পুলি ৰুবৰ কাৰণে সৰু জেউৰা ন সৰু জেউৰা এখন মানে বাঁহনি চাহনি দি বাঁহৰ এইবোৰ বেক চাইডে আমাৰ দেখিছেনে বাঁহ এইফালে জেউৰা হৈ গ'ল খুঁটিকেইটা হৈ গ'ল চাওঁ পুতি ল'লোঁ বেক চাইডে খুঁটি পুতি ল'লোঁ আমি দিম কেমেৰা কৰিব আমাৰ এইজনী বাইদেউ নামটো মাই নেম ইজ তামান্না বেগম পৰীক্ষাটো আছে আৰু দিবা আৰু ভালকৈ অঁ ঠিক আছে আমি কামত লাগো ন এইটো আমাৰ কেকাই এতিয়া কৰি আছে খৰিখিনি কাটি অকণমান চকণমান কাম হৈয়ে গ'ল আৰু বাকী অকণমান চকণমান আছে আৰু জেগাডোখৰ বৰ সুন্দৰ 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 আপোনাৰ তাক মোক বস্তু দুটামান দেখাব আছে ইয়াত বহুত ধুনীয়া ধুনীয়া গছো আছে এইটো এটা গছ এই গছটোৰ নাম ফুটকল বৰ ধুনীয়া গছটো আমি খাইছিলোঁ বাৰু ৰেডি অলপ দূৰত যা কৈছোঁ বেকলৈ যা দুধ পাবি আমি ৰছী ইয়াতে ডাল তলৰ ডাল ওপৰ ডাল হৈ গ'ল ৰেডি এডাল ইয়াত ডাল এইফালে ডাল হ'ব নাই আৰু ইয়াতে ডাল ready এতিয়া আমি কি কৰিম বান্ধিম তাৰপিছত আৰু ৰুব আৰু দুডালমান লাগিব নেকি আছে তো ধৰ না বাঁহ নহয় কি লাগিব ইয়াৰ ওপৰত জেং দি দিবা আকৌ কোনটো ইয়াৰ ওপৰত জেং দি দিবা জেং নালাগে তো তই বুজা নাই উঠি যাবা নহয় তই নহয় মই বুজা নাই এনেকুৱা কৰি মানে কুটাটো কেনেকৈ দিয়ে এই যে কুটাটোৰ এই যে আৰে ওপৰতে বান্ধি মই তলত এনে থৈছোঁ এইডাল দিয়া এই যে এইটো চাংটো যে বনাইছে সেনেকৈ বান্ধি মই তলত এনে থৈছোঁ তুমি ভাবিলে তলত বান্ধিম পাগলা হৈ যাবা দেই আৰু এই খুটা চুটা এনেকৈ বান্ধিম ন এই ওপৰত সেনেকৈতো কৈছোঁ মানুহ মাৰি যাবা দেই তোমালোকে নালাগে বাঁহ নালাগে এইকেইটা বান্ধি লওঁ দৰকাৰ হ'লে ল'ম এনেকৈ ধৰা নাই তামান্না কামত আছে বেলেগ এজনী মাতা চিলিকা এজনী নহ'লে তুমি ধৰা ময়ে কৰিব লাগিব উপায় নাই আমাৰ বাৰীত বহুত বস্তু লাগিছে ন লাগিছে উৰহি ঢেৰ ফল মূল বাৰু লগোৱা নাই এতিয়ালৈকে লগাব আৰু লগাম আৰু উৰহি Oh, iya, langsung. Nah,
বহুত ধুনীয়া জেগাডোখৰ বাহনীৰে ভৰা সেউজীয়া সেউজীয়া খালি ৰাতিপুৱা শুই উঠি সেউজীয়া চালে চকুটো ৰশ্মিটো ভাল হয় অঁ এইটো মায়ে ৰুইছিলে তিতা কেৰেলা গছটো হৈছে অকণ অঁ এইটোও বান আছে আৰু ওচৰত দেখা মোক হেৰিটো নেদেখালেও লাজ বান এটা আছে ন পানীটো লাষ্ট বানটো তাৰপিছত ইয়াত ৰুব আৰু ভাল লাগে আমাৰ চাংটো ৰেডি হৈ গ'ল এতিয়া কেনেকা লাগিছে আপুনি এটি কমেণ্টত ক'ব বাই বাই বহুত কষ্টৰে কামটো কৰিলে আৰু কৰি মেলি আমাৰ ফাইনেল লুকটো হৈ গ'ল আমাৰ বাইজনী আৰু ৰখি চাই আছে কইনাজনী হ'ব বাৰু বাই বাই আমাৰ বাৰীখন আপোনাক এতিয়া দেখাইছোঁ সেইটো চব কলগছ এইটো আম গছ আৰু চাই উৰহি ঢেৰ লাগিছে খালি পিছ চাইডটো লৈ গৈছোঁ বাৰু আপুনি চাই লওক এই উৰহি লাগিছে আৰু ঢেৰ তলত নামি আহিছে বুলি এইডোখৰ দেখাই দিলোঁ বাৰু আপোনাক সেইটোক এইটো নেমু গছ ঢেৰ লাগিছে খালি উৰহি ঢেৰ উৰহি গছে ফুল ফুল চব বহুত ধুনীয়া এইটো অমিতা গছ এটা সেইটো নেমু গছ এইটো ময়ে ৰুইছিলোঁ মান ধনিয়াখিনি চাটনিত লগত খাবলৈ বহুত ভাল লাগে আকৌ কেঁচা জলকীয়া এইটো ভোট জলকীয়া এইটো ভোট জলকীয়া লাও গছটো বহুত ধুনীয়া হৈছে আকৌ আবাই ৰুইছিলে আহিছোঁ এইটো সৰু এটা উৰহি গছ হৈছে বাৰু এইটো আপুনি চিনি পাইছেই পাৰে চৰকাৰে যে দিছিলে পুলিটো আঁতৰ গছ বুলি কয় এই পাত ওলাইছে সৰু চাই এটা ওপৰত উৰহি ঢেৰ লাগিছে এখন বেৰ আমাৰ হৈয়ে গ'ল আপুনি এইটো দেখিলেই পইলটো আঁতৰা 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 এখন বেল হৈয়ে গ'ল আৰু এখন ৰেডি হ'ব আৰু এতিয়া এইটো খালি তাপ থ'বলৈ ওপৰত এই ওপৰত যে এনেকৈ চাং দিব চাং দি মেলি তাপটো ওপৰত থ'ব জলকীয়া পুলি তাপ থ'ব আৰু তলত মানে জলকীয়াখিনি ৰুব বৰ ধুনীয়া চিষ্টেমটো আছে চাই দিয়া পোৱালি হাই কৰি দিয়া হাই কৰি দিয়া হাই হাই কৰি দিয়া হাই অঁ ভাল লাগিছে ডিজাইনটো আকৌ এনেকুৱাকৈ ন ঠিকে আছে এনেকুৱাকৈ জলকীয়া পুলিটো থ'বলৈ ভালে আছে আৰু দুটা হৈ তিনিটা হৈ গ'ল এটা দুটা তিনিটা হ'ল এইটো কাটিব নালাগে কাটিব লাগিব এনেই থৈছোঁ অঁ প্ৰথম ষ্টেপ চাই লৈছোঁ কেইটা লাগিব বহুত কষ্ট এনেকৈ ফালিবলৈ
এইডাল হয়ে গ'ল দীঘলডাল দি দিম বুজিলি দীঘল বাঁহডাল ক'ৰবাত আছে নেকি সেই ডোখৰত আছে নেকি তাত বাঁহডাল সেইডাল ইমানটো চাইজৰ দীঘল পাই আমাৰ বহি আহিব বাঁহ চাঙি যাব লাগিব এতিয়া বহি আহিব আছে এইটো পাই গ'ল কোন আছে ও এইটো পাই গ'ল এইটো লাগি আছে কোনোবা পুলিচ পাই এইটো নম্বৰ দিয়া গাছ লাগি গৈছে অ দিয়া মা মা এই লাগি লাগি গৈছে আছে এইটো পুলিচ এইটো লাগি গৈছে এইটো লাগি পাই গ'ল নিয়া এইটো নিয়া আমাৰ পাই গৈছে না মায়া পাই এইটো লাগি এইটো আৰু ফাইনেলটো আনি আৰু পালোঁ এইটো হ'ব নাই খুঁটি বনাই দিওঁ নি অঁ বঢ়িয়া আৰু এডাল দি দিওঁ বঢ়িয়া আছে এইটো আকৌ এনেকুৱা আৰু চাৰিডাল লৈ আহা হৈ যাব চাৰিডাল এই সৰু সৰু হ'লেও হ'ব বা বঢ়িয়া হৈ গ'ল ন এইটো হৈ গ'ল নহয় হৈ আছে হৈয়ে গ'ল আৰু মানে বিচাৰিটো পাই গ'লো ন সেইটোৱে এইফালে আমি হৈ গ'ল কেইডাল হৈ গ'ল ছডাল ইয়াত হৈয়ে গ'ল আৰু সেইফালে কাটি আছে কেকা আমাৰ ঘৰত যোৱাকালিয়ে আহিলে ৰাতি অঁ গধূলি আৰু ক'বলৈ গ'লে সেইটো আমি স্কুটিতে আহি গ'লোঁ আৰু বেকাৰীত সোমাই মেলি পপ আনিলোঁ চাহ খালোঁ আৰু গধূলি টাইমত আহি মেলি লাইনটোও গুচি গৈছিলে ন তাৰপিছত অকণমান দেৰি পিছত আহিলে অঁ সেইটোৱে আৰু আহি লাইন নাহিছিলে আমি কি কৰোঁ ভাবিয়ে আছিলোঁ তাৰপিছত যাই মেলি চানাৰ দোকানত গ'লোঁ চানা খাই বহুত ভাল লাগিলে আকৌ জ্বলা আছিলে অকণমান এইটো কাটি আছে আৰু
ইমান ধুনীয়া লাগিছে একদম পুৰা চাব পাৰিছে ইমান ধুনীয়া একদম কাগজ কাগজ বাকি একদম বহুত ধুনীয়া মিলি যাও খেতে পইচা ধুনীয়া বাকি মানুহ বহুত চিঞৰ মোক এটা কথা মানে দিছে আৰু আমি ভাঙি দিম ছেকেণ্ড ইয়াৰ গভৰ্ণমেণ্ট হাই স্কুল ছেকেণ্ড ইয়াৰ ইমান ধুনীয়া লাগে ন কি আছে Bye bye, kan pakai apa? Kamu biasanya makan dia sebelum tapi bau sama एकदम बहुत है. Satu, malah bau itu lumayan. एकदम banget. Beri tunjuk. Mana? Ada macam kayak gitu. Bisai পাই গলো আৰু এইটো জেংটো ধুনীয়া আছে কাট খাই গৈছে আৰু লম্বা আছে ন এইটো দি হয়ে যাব আৰু সবখিনি আৰু লাগিব বিচাৰিব লাগিব তেতিয়ালে চেষ্টো নাই ন চাৰিডাল ওলাই যাব ন চাইডত লগাই দিব পাৰিব ক'ৰবাত এটুকুৰা ওলাই গ'ল আৰু এটুকুৰা ওলাই গ'ল এইটো 2 টুকুৰাটো ওলাইছে 3 টুকুৰা মিনিমাম ওলাব ন দাঁতটো বুদ্ধা ধাৰ নাই দাঁতটো ন নহ'লে এবাৰতে হৈ যায় ন এইটো আৰু চাউলখিনি ওলালোঁ টুকুৰাখিনি দিবলৈ যাওঁ এইপিনে দে মোক দে তই নোৱাৰিবি মোক দে তই ভিডিঅ' থবি ভিডিঅ'ত সোমাই দিছে এতিয়া আপুনি এটি চাব পাৰিছে আমাৰ ৰেডি হৈ গ'ল আৰু আমি তাত হৈ আছে মই ভাবিলোঁ হৈয়ে গ'ল বান্ধিব বাকী আছে আৰু তাৰপিছত আৰু বান্ধিবলৈ ষ্টাৰ্ট কৰিম তাপটো থাকিবতো পৰি নাযায় ন মজবুত হৈছে কিন্তু দেখোঁতে লাগিছে দুডাল হৈ
বৰাবৰ চাহটো খাই আহিব আহি আছো আমি চাহ খাবলৈ দৌৰি দৌৰি এইটো আমাৰ চাহটো আৰু পপ এইটো আমি চাহ খাম এতিয়া আৰু এইটো আৰু চাহটো হ'ব হ'ব দেখাব নালাগে নালাগে হৈ যাব সেইটো চোৱা আকৌ হেলিকপ্টাৰটো বহুত ভাল লাগিছে দেখোঁতে ইমান অকণমান লাগিছে দেখ আৰু আমাৰ ঘৰৰ ওচৰৰ পৰা মোহনবাৰী 10 টকা ভাড়া আহে বেছি বাইক দিতো গ'লে ভালে খনত ওলাইছে লিপষ্টিক চকলেট দিয়া লৈ আহিলোঁ ক'ত যাব লাগে কোৱা ধুনীয়া হৈ গ'ল ন এতিয়া পিয়ানো হৈ গ'ল পিয়ানো আৰু ক'ৰবাত আছে নি ফাকচা নাই ফাকটো নাই এইটো এইটো বস্তু দিবলৈ এডাল মাজত প্ৰথমতো সেই পিছ চাইডে বনাই মজা লাগিলে আকৌ এতিয়া হৈছে ভালছে ফেণ্টাষ্টিক প্ৰথম ভাবিছিলোঁ বেয়া হ'ব নেকি বনি গ'ল যে তেতিয়া ধুনীয়া হৈছে আকৌ Ini dia.
লাষ্ট ফিনিচিং শেষ আৰু এতিয়া আৰু দুডোখৰমান টান লাগিব চাগে লগাই লোৱা তেতিয়াহ'লে তলডোখৰ ধুনীয়া হৈছে কিন্তু বান্ধিলোঁ বান্ধিলোঁ আৰু তাৰ নালাগে নেকি মাজতে দুটা বান্ধিব লাগিব মাজত দুটা বান্ধি দিম বহি দে ওলালে বাটাকেইটা ওলালে ভালছে এতিয়া টাইটছে বান্ধিব লাগিব আৰু নাইনৰ পৰীক্ষাও শেষ হ'ল ছোৱালী চব আহিছে আৰু ওলাই গ'ল সেইডাল সোমাই গ'ল এই ভিতৰতে ওলোৱাচোন এতিয়া সোমোৱা আৰু ওলাই গ'ল পলচো সোমোৱা এইটো নি সোমোৱা সোমাই বহি যা তেতিয়াহ'লে ঠিকে আছে হৈছে ধুনীয়া হৈছে এতিয়া হৈছে আৰু এটা আছে তাৰপিছত আৰু তাতো থৈ মেলি দেখাম আৰু আপোনাহঁতকো দেখাব পাৰিবি বুজিলি এইবাৰ ব্লগটো ময়ে ধৰি মেলি বনোৱা হৈছে কেকাই যে কামটো কৰি আছে এইটো তই সোমাই দিবি হা তলত আছোঁ মই ৰ সোমোৱা এইবোৰ সোমোৱা এই ফটাটো বা সোমা ৰ এটা হৈ গ'ল টাইটছে বান্ধা এইটো যোনফালে গৈছিলে সেইফালৰ পৰা দে সিডাল যোনফালে আছে দে সেইডাল সিফালৰ পৰা দে যোনফালৰ পৰা আছে দে এইফালৰ পৰা দে এই দুই হাত দেখা নাই হৈছে কাটি দিলোঁ বহি দে এতিয়া মজবুত বহি দে বৈছ এইফালে আছে আৰু বান্ধিব নালাগে চাগে ন হ'ল কমপ্লিট হৈ গ'ল নেকি হৈ গ'ল যেন লাগিছে হাচোন এতিয়া বেছি ভাল হৈছে মাজত এটা বান্ধি দিওঁ নি আৰু নালাগেও এটা বান্ধ লাষ্ট বান্ধিব বহুত লাগিছে লাগিব তেতিয়া ফিটিং হ'ব ন এইটো এটা আগৰ বান্ধা হৈ গ'ল সেইটো এটা বান্ধিম বেকলৈ যা সেইখিনি যাগৈ এটা বান্ধো
হয় এনেকৈ ওলোৱাম এনেকৈ ওলোৱাম তাৰ আছে অকণমান আমাক লাগিব কি গান লাগে একদম লাগিছিলে খালি বান্ধিবৰ কাৰণে এইটো খালি এইটো জৰমুজটো খালি যে খুলি গ'ল নাই অকণ বান্ধিব লাগিছিল অঁ মই বান্ধিম ৰ'ব জৰমুজটো লৈ আহক নহয় বান্ধি আছে সি মই খালি দি দিম লৈ যাওক এতিয়া আৰু আমাক কমপ্লিট হ'বই এই লাজ বানে যেন লাগিছে ন লাজ মানে হয় আৰু হৈ গ'ল বহিব নালাগে হৈ গৈছে টাইট হোৱা নাই নি ভালছে টাইট হোৱা নাই এতিয়া হ'ব ন জোৰ পোৱা নাই হাতত ৰাজু আংকল ড্ৰাইন ফোন মাৰিছে অঁ কাটি ল লেট এতিয়া আৰু আমাৰ লাষ্ট এইটো শেষেই হ'ব আৰু ফিনিচিং এটা বান আছে আৰু দি দিওঁ ন এইটোৱে আছে আৰু তেতিয়া আৰু কমপ্লিট হৈ যাব ড্ৰাই হৈ গ'ল নহয় এইটো লুকুৱাই থৈছে হৈ গ'ল ন এতিয়া কমপ্লিট পূৰা অঁ মোটামুটি হৈ গ'ল বাকী আপুনি কৈ দে ভিডিঅ'টো উল্টাকৈ লগ পাব হৈ যাব ন থাক মই কৈ দে আহি বান্ধিব আৰু এটা বান্ধ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব প্লিজ কৰি দিব বাই বাই আমি এখন বনাই ৰেডি কৰি ল'লোঁ হয় নাই কাপ চাপ ৰেডি কি এইফালে যা কি টাব থবি ফুলৰ জলকীয়া পুলি ৰেডি কেনেকুৱা লাগিছে এইখন কচোন এনে ভাল লাগিছে তল ফালৰ পৰা এনেকুৱা ওপৰ ফালৰ পৰা এনেকুৱা বান্ধোন দি দিলোঁ পুলি ৰেডি বাকী আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম কি কৰিব লাগে কৈ দে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পুলি কৈছোঁ জলকীয়া পুলিৰ বাৰী ৰেডি কি বাৰী ৰেডি টাব চাপ হৈ গ'ল বাই বাই